কি কাৰণে মেজি জ্বলায় নাজানা মুনু জানা নেকি তুমি নাজানা মজা আছে বহি আছোঁ আৰু ন কিবা কিবি খালি নেকি তই হাঁচ খালি মদা সি চালা এইফালে চাওক মানে মজা আছে জুইত শুকোৱা হৈছে গাহৰি মাংস এইবিলাক চাওক মজা লাগিব খাই ন সেই গাইছ মই শুই উঠিছিলোঁ মানে এইফালে চাওক মেজিটো জ্বলি খতমেই ঐ অকলে অকলে মেজি জ্বলাই দিলা ন অকলে মেজি জ্বলাই দিলা বৰ জানিবি তাই জ্বলি শেষ হৈ গ'ল চিষ্টাৰ মেজিটো যে তই জ্বলালি ইয়াত কি কাৰণে জ্বলালি মেজি জ্বলোৱা হয় আমাৰ ভীষ্ম দেৱতাক মৃত্যুৰ দিন পালন কৰা হয় মৃত্যু দিন পালন কৰা হয় নেকি ঠাণ্ডাটো হ'ব নালাগে গৰমটো আহক যাতে আমি কঁপি কঁপি থাকিব নালাগে সেইটো কাৰণে আমি ঠাণ্ডাক বিদায় দি দিছোঁ জুইটো জ্বলাই মেলি বৰ জানে কি কাৰণে মেজি জ্বলায় নাজানা মুনু জানা নেকি তুমি নাজানা গাইছ মানে মেজিটো এনে একচুৱেলি মানে কেলে জ্বলায় আপোনালোকে জানে জানো ময়ো জানো মই জানো গাইছ মানে ভীষ্ম দেৱতাক মানে আজি মেজিত জ্বলোৱা হয় আৰু হয় নাই হে ভীষ্ম দেৱতাক জ্বলোৱা হয় নে নহয় জ্বলোৱা হয় আৰু মানে সূৰ্য দেৱতাক ভালকে সূৰ্য দেৱতাক নহয় জানো নহয় ভীষ্ম দেৱতাক জ্বলাই দিয়া হয় আৰু কি এই পৃথিৱীৰ পৰা বিদায় দিয়া হয় সি পৃথিৱীত আছিলে ন দেখিছিল তই কেনেকুৱা আছিলে জুই নিচিনা নহয় অগ্নি নিচিনা আছিলে অগ্নি দেৱতাক মানে ভালকৈ প্ৰাৰ্থনা কৰি মেলি আৰু মেজিটো জ্বলোৱা হয় আৰু মই ইমান ভালকৈ নাজানো বাৰু এনেই শ্বৰ্টকাটো কৈ দিছোঁ আৰু আপোনালোকে জানে যদি ভালকৈ কৈ দিব আৰু কমেণ্ট বক্সত লিখি মেলি মেজি কি কাৰণে জ্বলোৱা হয় বুলি দেই মই অকল জানো আৰু মানে মেজিটো অৰ্জুনে ভীষ্মক আজি মানে জ্বলাই দিয়ে বুলি জানো আৰু মানে সিমান নাজানো আৰু মানে মেজি বিষয়ে মানে আজি কেলৈ জ্বলায় কি কাৰণে জ্বলায় মানে মই অকণমানে জানো আৰু ইমানেই জানো আৰু গাইছ মানে মহাভাৰতত যুদ্ধ শেষ হোৱাৰ পাছত অৰ্জুনে ভীষ্মক মানে ৰাতিপুৱা আৰু জ্বলাই দিয়ে আমিও ৰাতিপুৱা মেজিটো জ্বলাই দিলোঁ হয় নাই কোনে তুমি জ্বলালা নে পাপাই জ্বলালে তুমিতো গা নাই ধোৱা চাগে ধুলা ই বৰ ঠাণ্ডাত ধুবই গা মই কালি যে মেজিটো হেৰি কৰিলোঁ বনালোঁ বটাৰ লগত হয় নেকি বটাৰ লগত বনালেহে অকল জ্বলাটো নাই তুমি হ'লেও তই বনোৱা কষ্ট কথা চোৱাই আৰু দেখিছা গা ধুৱে ঠাণ্ডাত এইফালে চাওক মানে মজা আছে জুইত শুকোৱা হৈছে গাহৰি মাংস এইবিলাক চাওক মজা লাগিব খাই ন এই গাহৰি তেজ ভাজি এতিয়া ভাতটো খাই লওঁ মজা আছে দেই তহঁতি খাইছ ন তেজ ভজা ঐ পাগলী খাইছ গাটো ধুলি নেকি একদম মজাকৈ চুলি তুলি তিতি আছে নে পানী ছিটালি মোৰ তো সন্দেহ আছে তই থৰে গা ধুবি নি ইমান ঠাণ্ডা খানা হে গাইছ মই মানে মামাৰ ঘৰ পৰা মানে আহিলোঁ আৰু অৰ্থিনতে আহি মেলি এতিয়া মানে চুলি কাটিব যাওঁ বুলি ভাবিছোঁ বহুত দীঘল হৈ গৈছে চুলিখিনি দেখিছে আপোনালোকে মানে কি ক'ব আৰু তই চকু চপাই গৈছেহি ভাবিছোঁ চুলিখিনি কাটি আহোঁ অলপ পূৰা জাবৰ নিচিনা লাগিছে এইয়া মোৰ লগত আছে এজন মানে সেই আৰু মই যাওঁ আৰু চুলিখিনি কাটি লগাই পটাপট ঐ ষ্টাৰ্ট দে গাড়ী ষ্টাৰ্ট দে দৌৰ গাইছ মানে কি ক'ব আৰু দুখীয়া ল'ৰা যে সেইকাৰণে চাইকেলতে যাবলগীয়া হৈছে ধনী যে নহয় যে বাইক চাইকেল লৈ যাবলৈ হয় নে নহয় या ये बड़ी अच्छी बात कही आप
গাইছ মানে জেকেট পিন্ধি নাহিলোঁ যে একদম পূৰা ঠাণ্ডা লাগিছে একদম পূৰা মানে পথাৰ কিনাৰত একদম পূৰা বতাহ মাৰিছে একদম মানে কি ক'ব আৰু বহুত ঠাণ্ডা লাগিছে भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी মানুহ নাই দেখিছে না গৰুৱে অকল মানে গৰুবিলাকো আহিছে আৰু ৰাস্তাত অলপ ফুৰিবলৈ ঐ ফুৰিছ ন ৰাস্তাত গাইছ মানে চুলি কাটিব আহিছিলোঁ মানুহ চানুহ নাই এতিয়া চেলুন ঐ তই চুলি কাটি দিয় নি মোৰ ভাগৰ আহ কাটি দিবি মজা আছে বহি আছোঁ আৰু ন হে কিবা কিবি খালি নেকি তই সাঁজ খালি মদ আহি চালা मरना है क्या भोसड़ी के मरना तेरे को डर नहीं लगता আকাশ ভাই আহি গ'ল এতিয়া চুলি কাটি দিবি আৰু ন হয় হয় গাইছ মানে চুলি কটা হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু চাইকেলখন এখন এইফালে চাওক চাইকেলখন লৈ পেডেল মাৰি মাৰি গৈ আছোঁ আৰু লাহে লাহে ঘৰলৈ আৰু সেইফালে মানে সেহেঁতি আহি আছে আৰু সেইফালে পাছফালে মই সেইটো খোজকাঢ়ি আহি আছে মই বোলো দেখিছে মোক গা ধুব লাগে সোনকালে যাওঁগৈ আৰু এতিয়া মানে এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ মানে এই আগত দিয়া ভিডিঅ'কেইটা বহুত দীঘলীয়া হৈছে তো আজি মানে ভিডিঅ'টো আৰু ইমানতে সামৰি দিছোঁ যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু গাইছ মানে মোৰ ফেচবুক পেজটোত যদি আপোনালোকে ফ'ল' নাই কৰা প্লিজ ফ'ল' কৰি দিয়ক আৰু আজি মানে 100টা হৈছে আৰু কি ক'ব আৰু 100টা হৈছে মাত্ৰ